নমস্কাৰ মই মহিদুল ওয়েলকাম ব্যাক টু মাই চেনেল ট্ৰেভেলিং ডায়েৰিজ তো মই আজি বনাব ওলাইছোঁ কাৱৈ মাছ আৰু সৰিহ কাৱৈ মাছ এইখিনি অলপমান মেৰিনেট কৰি থওঁ এয়া হালধি দিছোঁ আধা চামুচ জলকীয়া গুড়ি আধা চামুচ আৰু দিছোঁ নিমখ আধা চামুচ তো এইখিনি মই ধুনীয়াকৈ মেৰিনেট কৰি থৈ দিম এতিয়া এয়া মই লৈছোঁ বিলাহী এটা চপ কৰি কাটি লৈছোঁ পিঁয়াজ এটা চপ কৰি কাটি লৈছোঁ জলকীয়া 4টা লৈছোঁ আৰু নহৰু লৈছোঁ 8 পিচমান নহৰু পিচি লৈছোঁ আৰু জালুক জিৰা তো মই এটা বনাম আপোনালোকে চাই থাকক এয়া সৰিহ পিচি থোৱা আছে মাছটো মই ফ্ৰাই নকৰোঁ মাছ মই কেঁচাই বনাওঁ তো মই 10 মিনিটমান হালধি নিমখ আৰু জলকীয়া গুড়ি দি মেৰিনেট কৰি থৈ দিছোঁ এতিয়া ফ্ৰাই পেন গৰম হৈছে তো এতিয়া ইয়াতে অলপ তেল দিম তো এইখিনি তেল দিছোঁ তেলত মই দিম এতিয়া অলপ এই জালুকৰ গুড়ি আৰু জিৰা গুড়িটো তাৰপিছত দিম মই নহৰু জলকীয়া আৰু পিঁয়াজ তো এইখিনি ধুনীয়াকৈ ভাজি ল'ম জুইটো অলপ কমাই দিছোঁ তো ইয়াতে মই এতিয়া দিম বিলাহী এতিয়া মই ইয়াতে দিম নিমখ দিছোঁ কমকৈ তো জলকীয়া গুড়ি দিছোঁ আধা চামুচ হালধি গুড়ি দিছোঁ আধা চামুচ আৰু জিৰা গুড়ি দিছোঁ আধা চামুচ এইখিনি ধুনীয়াকৈ এতিয়া ভাজি থাকিম চাওক এইখিনি গোটেই এতিয়া ধুনীয়াকৈ সিজি গৈছে তো মই এতিয়া ইয়াতে দিম মাছ জুইটো কমাই মাছকেইটা এনেকৈ বহাই থৈ দিছোঁ অলপ টাইম ঢাকনি এখন দি থৈ দিছোঁ মাছটো এনেকৈ 2 মিনিটমান বহাই দিছোঁ আকৌ এতিয়া অলপ মাছটো উল্টাই দিম এতিয়া আকৌ 2 মিনিটমান বহাই থওঁ তো এতিয়া মই মাছখিনিত পানী নিদিওঁ পিচি থোৱা সৰিয়হখিনি মই দি দিছোঁ তাৰপিছত জুইটো অলপ বঢ়াই দিছোঁ অলপমান পানী দি তো পানী দি ধুনীয়াকৈ লাৰি দিছোঁ তো এতিয়া মই এইখন ঢাকনি মাৰি থৈ দিম এই ধুনীয়াকৈ উতলি আছে এতিয়া এই কাৱৈ মাছটো মোৰ ফেভৰেট মাছ মই আজি সেইকাৰণে দেখালোঁ মই কাৱৈ মাছটো কেনেকৈ বনাওঁ এইটো আজি এনেকৈ বনালোঁ কেতিয়াবা পিঁয়াজেদি বনাওঁ বেংগলী ষ্টাইলত আৰু কেতিয়াবা আলু দিও জোল কৰি খাই ভাল লাগে নতুন আলু দি তো আজি ভাবিলোঁ এনেকৈ বনাওঁ আপোনালোকে বনাই খাব এদিন এনেকুৱাকৈ একদম চিম্পুল আৰু ইজি তো এতিয়া আপোনালোকৰ হিচাপত যদি পানী দিব বিচাৰিছে পানী দিব পাৰা তো মই ইয়াতে অলপমান পানী এড কৰিম নিমখটো নিজে টেষ্ট কৰিবা জলকীয়াটো নিজৰ হিচাপত দিবা টেনশ্যন নাই বিন্দাছ মন দি বনালে হ'ল কিবা এটা খাব ইচ্ছা কৰিলে আৰামছে বনাই খাব পাৰি প্ৰব্লেম নাই বাহিৰত খানাবিলাক হাইজেনিক নহয় তো নিজৰ ঘৰত বনাই খালে ভাল কাৰণ নিজে চব বস্তুটো পৰিপাটিকৈ আৰু ধুনীয়াকৈ বনাই খোৱা যায় টেষ্টটো অলপ লাগিলে কম বেছি হ'ব কি কথা আছে তাতে কথা নাই কিন্তু বাহিৰত খোৱাতকৈ নিজে অকণমান কষ্ট কৰি ধুনীয়াকৈ বনাই খাব পাৰিলে তাৰ জুতিটো বেলেগ এই চাওক কি ধুনীয়াকৈ উতলি আছে এতিয়া আৰু চাওক কালাৰ চাওক মাছৰ কালাৰ চাওক লোকেল মাছটো কেঁচাই বনাই ভাল লাগে চালানী মাছটো ফ্ৰাই কৰি খোৱাটো ভাল কিন্তু প্ৰায় লোকেল মাছটো কেঁচাই বনাই খালে টেষ্টটো গম পায় যে মাছৰ এটা টেষ্ট আছে এয়া মোৰ তৰকাৰী হৈ গ'ল কাৱৈ মাছ আৰু সৰিহ তো আপোনালোকে বনাই খাব যদি ভাল লাগে জনাব কমেণ্ট কৰি